অৰূপ নামৰ এজন যুৱকে একাধিক জাননীৰ শব্দত সাৰ পায়। তেওঁ নিজৰ ফোনটো চেক কৰে। সতেজ মাছ আৰু স্থানীয় কণীৰ বাবে ৩টা নতুন অৰ্ডাৰ। হাঁহি এটা মাৰি সি সাজু হয়। সি খোজকাঢ়ি গৈ তাৰ পিছফালৰ পুখুৰীটো আৰু মাছৰ টেংকি ছেটআপলৈ যায়। তেওঁ সতেজ মাছ জালত বান্ধি কুঁহিয়াৰৰ পৰা পৰিষ্কাৰ কণী সংগ্ৰহ কৰি সাৱধানে পেক কৰি ৰাখে। স্থানীয় এজন যুৱকৰ সহায়ত তেওঁ বাকচবোৰ চাইকেল এখনত ভৰাই দিয়ে। অৰ্ডাৰবোৰ ওচৰৰ হোষ্টেল আৰু চিটি কেফেলৈ ৰাওনা হৈছে। কেইবামাহো আগতে অৰূপে সাপ্তাহিক বজাৰত ২-এটা সামগ্ৰী বিক্ৰী কৰিবলৈ সংগ্ৰাম কৰিছিল। মধ্যভোগীয়ে বহুত কম দৰদাম কৰিছিল আৰু বহুদিন তেওঁ খালী হাতেৰে ঘৰলৈ উভতি আহিছিল। এদিন সন্ধিয়া তেওঁ ৰিক্সেলাৰৰ বিষয়ে ফেচবুক পোষ্ট এটা দেখিলে। কৌতূহলী হৈ তেওঁ ইয়াক ডাউনলোড কৰি নিজৰ সতেজ উৎপাদিত সামগ্ৰী যোগ কৰিলে আৰু পশুধন আৰু ফাৰ্ম সতেজৰ অধীনত তালিকাভুক্ত কৰিলে। এতিয়া অৰূপে দৈনিক অৰ্ডাৰ পায়। তেওঁৰ ফোনটোলৈ প্ৰায়ে অৰ্ডাৰ আহে আৰু নিয়মীয়া গ্ৰাহকে দোকানৰ পৰা কিনা বস্তুতকৈ তেওঁৰ ঘৰতে খেতি কৰা বস্তুবোৰ বেছি পচন্দ কৰে। অৰূপে নিজৰ খোলহালীয়েক আৰু নিজৰ অঞ্চলৰ আন কেইজনমানকো ৰিক্সেলাৰত যোগদান কৰিবলৈ প্ৰশিক্ষণ দিয়ে। এটা সৰু দল গঠন হয়। ইজনে সিজনক সফলতাত সহায় কৰে। সংগ্ৰামৰ পৰা সমৃদ্ধিশালীলৈকে সকলোবোৰ এটা এপৰ সৈতে। ৰিক বিক্ৰেতা, প্ৰতিটো স্থানীয় সপোনৰ বাবে।